ধাৰ সমিতিৰ মোৰ শ্ৰদ্ধাৰ গুৰুতুল্য বলবৈশ্যদেৱ তেখেত আহি পাইছে। তেখেতক মই সদায় প্ৰণিপাত জনাই থাকোঁ। আৰু লগতে মই এটা কথা মোৰ মনলৈ আহি আছে, আমাৰ যি নাগৰা নাম জন্ম দিছিলে প্ৰয়াত নৰেশ্বৰ শৰ্মা বৰুৱাদেৱ, তেখেতক মই জোতটো ভাঙি লওক, জোতটো ভাঙি লওক। কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ হৰি সভাপতি শ্ৰদ্ধাৰ দুলুৰাম বড়ো, লগতে আমাৰ দৰং ওদালগুৰি জিলাৰ আঞ্চলিক ৰাইজ, ভক্তপ্ৰাণ ৰাইজ, যি আমাৰ এই ৪৪তম এই যি প্ৰতিষ্ঠা দিৱস, ইয়াতে আপোনালোকসকলে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক আনন্দিত আৰু গৌৰৱান্বিত কৰিছে। যিয়ে নহওক, আমাৰ এই নাগাৰা নাম সংঘ দৰং জিলাত ১৯৭৯ চনত প্ৰতিষ্ঠিত হৈছিল। তাৰ পিছতে আমাৰ এই দৰঙী যি নেকি নাগাৰা নাম লোককৃষ্টি খোজত খোজে দুটা লোক
না জানো পূজা মন্ত্র না জানো কি সীতা থেকে দেখো মোর গতি হারিবে উচিত রাম মোর গতি হারিবে উচিত রাম শান্ত আমার আজি এই পবিত্ৰ কাৰ্যসূচী 44 গছি বন্তি প্ৰজ্বলনৰ বাবে আমি যি দুগৰাকী ব্যক্তিক বিশেষ প্ৰজালক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলে আমাৰ মাজত আহি আমাৰ এই অনুৰোধ ৰক্ষা কৰাৰ বাবে তেখেতসকললৈ আমি অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি আন যি 42 গছি বন্তি প্ৰজ্বলনত আমাৰ নাগাগামৰ শিল্পী তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিলে সেই সকলোলৈ মই বঙাইগাঁও আঞ্চলিক নাগাগাম সংঘৰ নাগাগাম দলৰ সদস্য অভিযান গুরু রাম রাম জয় শ্রী রাম 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 জয় শ্রী রাম রাম মই দুরাসার
নম্বৰটো আছে নাই? কৃষ্ণয়ে কদেৱ